নমস্কাৰ বন্ধু বান্ধৱীসকল, বাবুল টিপছ আসাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, APSC CC এক্সাম 2022 কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 793 পোষ্ট। হেল্ল' গাইজ, আপোনালোকৰ APSC ফালৰ পৰা 793টা ভেকেঞ্চি ওলাই আহিছে। বন্ধু বান্ধৱীসকল, ইয়াৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 26 ডিচেম্বৰৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছে অনলাইন এপ্লিকেশ্যনৰ। নন অফ পোষ্ট 793 পোষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি আনৰিজাৰ্ভৰ আছে 313টা, OBC MOBC 212টা, SC 46, STP 88, STH 35, EWS 99 পোষ্ট, PWBD 30 পোষ্ট। ছাৰ্ভিচ ৱাইজ ভেকেঞ্চি আছাম চিভিল ছাৰ্ভিচ 86, আছাম পুলিচ ছাৰ্ভিচ 65, চুপাৰিনটেণ্ডেণ্ট অফ টেক্স 8 পোষ্ট, চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ 1টা পোষ্ট, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ 1টা পোষ্ট, লেবাৰ অফিচাৰ 3টা পোষ্ট, আছাম ফাইনেন্স ছাৰ্ভিচ 20টা পোষ্ট, এডমিনিষ্ট্ৰেটিভ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড 1টা পোষ্ট, কৰ্পৰেটিভ এডুকেশ্যন অফিচাৰ 1টা পোষ্ট, ইনস্পেক্টৰ অফ লেবাৰ 4টা পোষ্ট, ইনস্পেক্টৰ অফ টেক্স 30টা পোষ্ট। বন্ধু বান্ধৱীসকল, এইটো আপোনালোকে চাই ল'ব পাৰে টোটেল পোষ্ট ক'ত কিমান দিয়া আছে। আপোনালোকে বৰ বেছিকৈ নকওঁ পোষ্ট ক'ত কিমান আছে, আপোনালোকে নিজেই চাই ল'ব। আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিছে, আপোনালোকৰ বয়স 21ৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। 21 ইয়াৰ্ছ মোৰ দেন 38 ইয়াৰ্ছ হ'ব লাগিব। এজ ৰিলেক্সেশ্যন বয়স ST SC 5 ইয়াৰ্ছ, OBC MOBC 3 ইয়াৰ্ছ, PWBD 10 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ডিগ্ৰী হ'ব লাগিব। আপোনালোকে এপ্লিকেশ্যন কৰোঁতে আপোনালোকে ফিজ দিব লাগিব। জেনেৰেল আৰু EWS দিব লাগিব 297.20 ৰুপিজ, SC ST 197.20 ৰুপিজ, OBC MOBC 197.20 ৰুপিজ, BPL কেটেগৰী 47.20 ৰুপিজ, PWBD 47.20 ৰুপিজ। ওমেন কেণ্ডিডেটে দিব লাগিব 47.20 ৰুপিজ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ আপলোড দিব লাগিব পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ আদাৰ ৰিকুৱেৰ্ড ডকুমেণ্টছ। আপোনালোকৰ ফটোটো আগৰ ফটো নিদিব, আপোনালোকে নতুনকৈ ফটো উঠা দিব লাগিব। আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছে অনলাইন এপ্লিকেশ্যনৰ দিয়া আছে ইয়াত 26 ডিচেম্বৰ 2022, 26 ডিচেম্বৰ 2022 12 বজালৈকে। লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 26 জানুৱাৰী 2023 5 PM 5 বজালৈকে। আপোনালোকে মোবাইলতে যদি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই ওপৰতে দেখিছে অনলাইন এপ্লিকেশ্যন ফৰ্ম 26/12/2022। আপোনালোকে ইয়াতে আপোনালোকৰ 26 তাৰিখে এক্টিভ হৈ যাব অনলাইন ফৰ্ম বুলি ইয়াতে আপোনালোকে পাই যাব ওপৰতে। আপোনালোকে 2 নম্বৰত দেখিছে APSC CCE চিলেবাছ, আপোনালোকে ইয়াত ক্লিক কৰি চাব পাৰে। APSC CC কুৱেশ্যন পেপাৰ আপোনালোকে ইয়াত ক্লিক কৰি চাব পাৰে। অনলাইন এপ্লিকেশ্যন গাইড আপোনালোকে ইয়াৰ পৰাই চাব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।